ভবক ধৰ ভবকাক ধৰ হলি ধৰ হলি ওই 50 এই 500 পাইছে ওই 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 গুড মৰ্নিং সকলোকে পুনৰবাৰ আপোনালোক সকলোকে মানে তিতি মোৰ ইউটিউব চেনেল তিনিকা টিংখন এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি মেজিটো জ্বলাম পেলাই চাব পাৰে, কিন্তু এতিয়া সময় হৈ গৈছে মাত্ৰ 8টা, কিন্তু এতিয়ালৈকে আমি মেজি জ্বলোৱা নাই কাৰণ গাঁৱৰ মানুহবিলাক অহা নাই, লগতে বৰষুণ দি আছে, কালিৰ পৰা বৰষুণ দি আছে, গতিকে মেজিটো জ্বলোৱা নাই। আৰু আমাৰ কাৰেণ্টৰো প্ৰব্লেম হৈ আছে বোলে, কাৰেণ্টটো বাপুৱে ঠিক কৰিব লৈছে। আৰু এটা বস্তু দেখাম নেকি, বেলেগৰ দুপাত মানে দুযোৰ জোতা দুপাত পিন্ধিছোঁ, কাৰ হয় সেইটোও নাই, মোৰ যোৰ নাই কি হৈ গ'ল। তো অলপ পিছত মেজিটো জ্বলাম, সেইখিনি দেখাম, চাই যাব সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ। তো অলপ কিছু সময় পিছত আকৌ লগ পাই আছোঁ। এইফালে আপোনালোকে দেখিব পাৰিছে যে মেজিটো জ্বলাবৰ বাবে আমাৰ বিকি ভাইটিয়ে হাতত জোৰকুৰা লৈ আগবাঢ়ি গৈছে। তো তেওঁলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আহি থকা দিনবিলাক তেওঁ ভালদৰে যায় তাৰ আশা কৰিছোঁ। তো এইফালে আমাৰ আলু কচু ৰেডি হৈ গৈছে। এইফালে আপুনি হেৰি আছে ৰ কি অকলা হেৰি আছে, ইজাত আলু নাই আলু ইয়াৰ হেল্ল খাই দিও টেষ্টিংটো কৈছে টেষ্টিংটো কৈ দিয়ক। হোৱাত মই বৰ্তমান নাই খোৱা, খামহে দিয়া খাবি আপুনি টেষ্টিং কৰি দিয়ক। হিয়া হেৰি গাখীৰ দেখাই ন বাইদেউ, এয়া নিদিয়া, এয়া নিয়ম কেটা আছে গাখীৰ সকল আমাৰ এইফালে মেজিটো জ্বলি শেষ হৈ গৈছে, যথেষ্ট মানে শেষে হৈ গ'ল পুৰা মেজিটো জ্বলি। তো এতিয়া আমি ইয়াত খেল খেলাম আজি, এইফালে কলগছত উঠা আদি কৰি কিবা কিবি খেল খেলাম। তো এইফালে কলগছ পুতিবলৈ লৈছে ককাইদেউ। তো এইফালে আমাৰ কলগছজোপা পুতিবলৈ লৈছে, চাই লওক। তো এইফালে আমাৰ দ্বিতীয়টো দিনাৰ ভোজৰ কাৰণে এইফালে হাঁহ পখিয়াই থকা হৈছে। কেইটা হাঁহ হ'ব আজি? 5টা হাঁহ আছে আজি আমাৰ। এইফালে এটা উতলাই আছে, ডাইৰেক্ট ভৰাই দিছ যে বাবা, নহ'লে বিৰাট কষ্ট নহয় গুচাবলৈ। তো সকলোখিনি দেখাই যাম, চাই যাব। 500 ভকিটো অলপ ঠেলি যায়। क्या बोला तूने? পাইছে পাইছে
যেটা ঠেলিলো নোৱাৰে উঠিবলৈ পাপু লৈ আহিছে ভাজি আছে লৈ যাবি কিমান খোৱা এপেকমান খোৱা আছে আমি ৰাতিকে আনিছোঁ তো গাইজ ইয়াৰ আগত আপোনালোকে হাঁহ ধোৱা খেল দেখিলে এতিয়া মেজিক চাৰ খেল হৈ আছে তো আপোনালোকৰ আগত আমি মেজিক চাৰ খেলো দেখাবলৈ চেষ্টা কৰিছোঁ লগা লগা জিকিব নুঠাবি লৈ যাব চবকে কোনো নুঠে ন ঐ পাপু তই নমাৰিবি আহি দে কোনো নুঠে ধৰ ভৱক ধৰ ভৱকাক ধৰ হলি ধৰ হলি হনে 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 এটা কি লাভ পাইছে হলি ৰখিলা ৰাইজসকল আমাৰ এতিয়া পৰ্যন্ত খানা চলি আছে এইফালে চাব পাৰে এই হাঁহৰ মাংস মানে চুঙাত দিবৰ কাৰণে ৰেডি কৰা হৈছে এইফালে হাঁহ কাটি আছে এইখিনি ভজা হ'ব এইফালে আকৌ খৰিকাত দিবৰ কাৰণে চলিলে খৰিকা বনাই আছে মানে দিনততো চলিলে দিনৰ খোৱাখিনি পৰা দিনৰ খোৱাখিনি দেখাব নোৱাৰিলোঁ তো এতিয়াখিনি মানে দেখুৱাম মানে চলি আছে আৰু চলি থাকিব মানে ভেলাঘৰটো যেতিয়ালৈকে নাভাঙো তেতিয়ালৈকে আমাৰ খানা চলিয়ে থাকিব মানে নন ষ্টপ চলি থাকিব তো সকলোখিনি আপোনালোকক দেখাই যাম আমি কালি চুৰ কৰা হাঁহ মাংস বনাই আছোঁ চাব পাৰে চুৰ কৰা হাঁহ মাংস ফালে সঞ্জিত আহিছে খাবলৈ এইফালে আছে চৈলান কালি চুৰ কৰা হাঁহটো মানে আজি খাম যোৱাকালি মানে কুকুৰাকেইটা খালোঁ আজি হাঁহটো খাম তো খাওঁতে আকৌ আপোনালোকক দেখাই আছোঁ এইফালে 2 পিচ আলু দি দিছোঁ মানে যথেষ্টখিনি মানুহ হৈছেতো এটা হাঁহ যে সেইকাৰণে অলপ আলু দি দিয়া দাদা তুমি আলু পেলাই দিছা
নাই নেকি আছে ফালিলে গুটিটো বুজিছে না বেছি ডাঠ হ'ল না অকণ পাতলা কৰিছিলে সিজিলে তেলটো ওলাইছে না তেলটো কথাটো ফুকি দিয়া তুমি এইবিলাক কৰিলে আছে আৰু আছে ফালি দিয়া নহ'লে সেইটো চিলিক বুলি তো এইফালে মই এডোখৰ মানে চুঙাত দিয়া হাঁহ মাংস টেষ্ট কৰি চাম দুটা থাক কেনেকুৱা হৈছে সিজিছে বা নাই টেষ্ট কৰি চাব লাগিব ধুনীয়া হৈছে খালি তেলটো কিন্তু বহুত ওলাইছে তো এইফালে দেখিছে হাঁহ মাংস কোমোৰা নহয় পানীলাও এইফালে হাঁহ মাংস জলকীয়া এইফালে হাঁহ মাংস ড্ৰাই ফ্ৰাই চালাড উইথ আলু পিটিকা এইটো হৈছে আমাৰ ভেলাঘৰ লাষ্টটো খানা আজি আৰু 26 জানুৱাৰীৰ দিনা যিদিনা ৰভাত ভাঙিম সেইদিনা আকৌ এটা খানা খাম ইমানখিনি আৰু আমি এনেদৰে মাঘ বিহুটো উদযাপন কৰোঁ তো ভাতটো খালে তাৰপৰা দুখামান কথা ক'ম নে কি কয় বোলে সকলোৱে ভাত খাবলৈ আহিছে অংকু চাওঁ মোৰ ফালৰ পৰা মই সকলোকে ভোগালী বিহুৰ বহু শুভেচ্ছা জনাইছো এতিয়া তুমি কি খাই আছা এতিয়া বৰ্তমান মাংস কি মাংস হাঁহ মাংস খাই এইটো চুৰ কৰি অনা নে কিনি অনা কোনে চুৰ কৰিলে ৰাজীৱ দাই এইটো এনেকৈ হ'লে নহ'ব নহয় হয় নাই ওলালৈ তই মোৰ মৰমত তো ৰাইজসকল আজি দ্বিতীয় দিন খাই এতিয়া 10টা বাজিছে দেখিব পাৰিছে আমাৰ ভেলাঘৰত এতিয়াও মানে বিহু চলি আছে এইবিলাক আমাৰ ল'ৰাবিলাকে এতিয়াও ফূৰ্তি কৰি আছে তো আপোনালোকে দেখি আছে আজি আমাৰ ভেলাঘৰ লাষ্টৰ দিনটো এতিয়া আপোনাৰ টাইম হৈছে 10:04 এতিয়াও ল'ৰাবিলাকে ফূৰ্তি কৰি আছে যে এইকেইজন ব্যক্তি সহযোগত এইটো ভেলাঘৰ মানে সম্ভৱ হৈছে কেতিয়াও মানে এইটো অসম্ভৱ মানে ভাবিবলৈ মানে ডাইৰেক্ট অসম্ভৱ হয় তো এইকেইজন ব্যক্তিৰ সৈতে সম্ভৱ হৈছে তো এইকেইজন ব্যক্তিৰ সৈতে আপোনালোক সকলো অসমবাসী ৰাইজলৈ এবাৰ ভোগালী বিহু দিলছে মানে আকৌ শুভেচ্ছা যাচিম তো 1 2 3 সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিম আকৌ ইয়াৰ কিন্তু বেছি মজা তো ভিডিওটো যদি ভাল লাগিলে লাইক কমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিও লৈ বদলি আহি আছো আজিলৈ চব কৰি দিব বাই বাই লাভ ইউ অল